দেউতাই আমাক সৰুতে কৈছিল, টেবুলত বহি ভাত খোৱাতকৈ বিৰাট বহি খাবি, দেহ ভালে থাকে। কথাবোৰ মোৰ দৰে হয়তো সিহঁতকো কৈছিল, সিহঁতৰ দেউতাকে। পীৰাখনৰ গভীৰতা সিহঁতে ভালদৰে উপলব্ধি কৰিলে আৰু সিহঁতক দেখিলেই বৰ পীৰা পাৰি দিয়া মানুহ বাহিল। আমি বহা পীৰাত সিহঁত নবহে, সিহঁত বৰ পীৰাত বহে, চাম পীৰাত বহে। আদেশ দিয়ে, আমি শুনো, মৌন হৈ থাকো। আমাৰ আঙুলিৰ চাপ দেখি সিহঁতে হাঁহে, জানোৱাৰ যত চব কেলা কেলা কণ্ঠ, ওচৰলৈ যাব নোৱাৰি। অথচ দুদিনৰ পূৰ্বে মোৰ সেই গেলা শৰীৰটোকে সাৱটি ধৰিছিল, ভৰিত পৰি সেৱা কৰিছিল। ভোট দিলে মোকেই দিব, আপোনাৰ খেৰি ঘৰটো পকী হব। আমিও হোজা মানুহ, আঙুলিৰ চাপ বহুৱাই দিলো ছবিৰ ওপৰত। এতিয়া তেওঁ বৰ বিৰাট বহিবৰ উপযুক্ত হল, আগে পিছে পুলিচৰ ফটফটি। তেওঁ গলেই স্তব্ধ হৈ পৰে চহাৰ বাট। তেওঁ ডাঙৰ মানুহ, বৰ বিৰাট বহা মানুহ। তেওঁক আমাৰ গৰুহাল নালাগে, গৰু থাকিলে গাঁৱলীয়া বুলি হাঁহে। তেওঁ চহৰীয়া মানুহ, বিলাতী ভাষাত কথা পাতে, বিলাতী কাপোৰ পিন্ধে। তেওঁলোকে হৃদয় নামৰ মোনাখন সোণ ৰূপেৰে ভৰাই পেলালে। পীৰাখন ভাঙো ভাঙো হল। কি কৰিম সৰু ধন, আমি বনাই দিয়া পীৰাখনত বহিয়েই তেওঁলোক হৈ পৰে নদন বদন। আচলতে সিহঁত যথামূৰ্খ নহয় নে সৰু ধন? ওজন বাঢ়িলে যে পীৰা ভাঙিব, সেই কথা পাহৰা সিহঁত আজিৰ বদন। সিহঁতে কি বুজিব সময় কি? যিদিনা কুঁৱলীৰ দলিচা ভাঙি আমাৰ আঙুলি চাপেৰেই ভাঙি পৰিব সিহঁতৰ বৰ পীৰা, চাম পীৰা। কবি নিবিড় অনুৰাগ মানস, সংগীত অনুপম দেউৰী আৰু আবৃত্তি যতীন বৰা।